গাইজ মই আজিজ আৰু আপোনালোকে চাইছে আজিজ ব্লগ মানে গাইজ এতিয়া আমাৰ মঙলবাৰ হ'লে এখন বহুত ডাঙৰ বজাৰ বহে তো আমি বজাৰত গৈ আছোঁ বজাৰখন আপোনালোকক গোটেই দেখুৱাম কি গাইজ কি পায় কি নাপায় চব দেখুৱাম বজাৰখন তো ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া মোৰ লগত মুন্না যাব চাই থাকিব এই ৰাস্তাটোৱেদি আমি যাই আছোঁ এইটো মথাউৰি হয় এটা ৰাস্তা বনাই দিছে মানে গাইজ বজাৰখন ইয়াৰ পৰা ষ্টাৰ্ট হয় তো আগলৈ যাই আছোঁ বহুত ভিৰ হৈছে মানে গাইজ এই বজাৰখন সপ্তাহটোৰ প্ৰত্যেক মঙ্গলবাৰে বহে মুকালমুৱাত আপোনালোকে আহিব পাৰে আৰু এয়া চাওক কাপোৰৰ দোকান দেখুৱাইছোঁ চব তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক এই গাইজ ঘৰটোত মানে যিমান দোকান আছে গোটেই গল্লাৰ দোকান গল্লা দৈ মুড়ি ফল মূলৰ দোকান গোটেই ফল মূল আপেল কল আম জাম নাপায় তো গাইজ আমি আহি ইয়াতে ছাৰক লগ পালোঁ ছাৰ তাত টিউশ্যন কৰিছিলোঁ মই তো ছাৰে বজাৰ কৰিছে ছাৰ কি ল'লে আলু পিঁয়াজ ৰহুন ল'লে তো গাইজ এইখিনি জেগাতো দোকান বহে বজাৰৰ কিন্তু এতিয়া পানী হোৱাৰ কাৰণে দোকান বহিব পৰা নাই তো আগত দেখিন আছে কিন্তু কম দোকান আছে তাতে তো এইখিনি জেগাত বহিব পৰা নাই তো গাইজ মানে আমাৰ এতিয়া বজাৰৰ পৰা আহিলোঁ যোনফালেদি গৈছিলোঁ সেইফালেদি আহিলোঁ তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব